হেল্ল' গাইজ ৱেলকাম বেক মাই চেনেল। আজি আপোনালোকক আমাৰ অসমীয়া লেংগুৱেজৰ যিটো মানে লাৰ্ণিং স্কিল অফ লেংগুৱেজ ভাষা কৌশলৰ সমূহ। ভাষা এটা প্ৰথমতে একচুৱেলি শিকিবলৈ হ'লে ল'ৰা ছোৱালী এটাই প্ৰথমতে কি কয়, সৰু ল'ৰা ছোৱালী এটাই প্ৰথমতে শুনি মানুহে কি কয়, তাৰপিছত ফাৰ্ডাৰ ষ্টেপটো কথা ক'বলৈ শিকে। দুই এটা মুখেৰে যে ব্লা ব্লা এনেকুৱা বা বেলেগ শব্দ ওলায়, তাৰপিছত সি লাহে লাহে এতিয়া ডাঙৰ হ'ব শব্দবিলাক পঢ়িবলৈ শিকে, আৰু পঢ়া হোৱাৰ পিছত মানুহখিনিয়ে কি ক'লে এট দ্য ফ'ৰ্থ ষ্টেজত লিখিবলৈ শিকে। এনেকৈ শ্ৰৱণ, কথন, পঠন আৰু লিখন ভাষা শিক্ষণৰ আমাৰ চাৰিটা মূল কি বুলি ক'লোঁ এইটো কৌশল। এই চাৰিটা নহ'লে ভাষা এটা আপুনি কোনোদিনেই শিকিব নোৱাৰে। এইটো নট অনলি আছামিজ, এইটো অল লেংগুৱেজৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব। যিকোনো ভাষা আপুনি ইংলিছ শিকিবলৈ হ'লে প্ৰথমতে ইংলিছ শুনিব লাগিব, তাত ক'ব পাৰিব লাগিব, তাত পঢ়িব পাৰিব লাগিব, তাত লিখিব পাৰিব। এই চাৰিটা পাৰিলেহে আপুনি ভাষা এটা কমপ্লিটলি শিকা বুলি আপোনাক কোৱা যাব। ঠিক আছে, ইয়াত আপোনাক এনেকুৱা ধৰণৰ মই PDF-টোত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে এইখিনি চাই ল'ব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, PDF-ৰ লিংকটো। আপোনালোকে PDF-টো ডাউনলোড কৰি ল'ব, লৈ কিনে এইখিনি বস্তু অলপ সহকাৰে চাব। ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন হ'লে দেখা পায়। ঠিক আছে, ইয়াত কি লিখিছে চাওক, ভাষা শিক্ষাৰ উদ্দেশ্য হৈছে আলোচনা কৰোঁতে প্ৰায় পোৱা এটা দখল আয়ত্ত অন্যতম ভাষা চাৰিটা কৌশল চাৰিটা শ্ৰৱণ, কথন, পঠন, লিখন। মই অলপ আগতে ক'লে জন্মৰে পৰা শিশুৱে ঘাইকৈ সংস্পৰ্শলৈ। এইখিনি কথা আপোনালোকে PDF-টোত পঢ়ি চালে গম পাব। মই এনেকৈ লাইন বাই লাইন পঢ়ি নিদিওঁ, টাইম বহুত হৈ যাব, ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, আপোনালোকে আমনি পাব। গতিকে আপোনালোকে নিজে পঢ়ি কিনে বস্তুটো কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব। ঠিক আছে, মই এইখিনি জাষ্ট এবাৰ দেখাই দিছোঁ। প্ৰথমতে আহিল আমাৰ শ্ৰৱণ আৰু কথন, এইখিনি চাব আপোনালোকে। মই বেছি পঢ়ি দিয়া কিয় নাই গাইজ, মই যেতিয়া পঢ়ি দিম আপোনালোকেহে একচুৱেলি বস্তুটো পঢ়ি কিনে বুজিব লাগিব। মই পঢ়ি দিলে ভিডিঅ'টো দীঘল হ'ব আৰু আপোনালোকেও ব'ৰ পাব, গতিকে মই সেইখিনি কৰিব খোজা নাই। ঠিক আছে, মই ডেছক্ৰিপশ্যনত PDF-টো দি দিম, আপোনালোকে বা কমেণ্টত পিন কৰি আপোনালোকে বস্তুখিনি চাই কিনে বুজি ল'ব। ঠিক আছে, তাৰপিছত আহিল কথন কৌশল, এইখিনি কথনৰ বিষয়ে আছে। প্ৰাথমিক স্তৰত কথন শিক্ষণ, এইখিনি বস্তু নট অনলি DLED পেড। আপোনালোকে যেতিয়া DLED পেডতো এডমিশ্যন ল'ব, তেতিয়া আপোনালোকে টেট পৰীক্ষা দিলেও বা যিকোনো যদি টিচাৰ ৰিলেটেড এক্সাম দিয়ে, অসমীয়া লেংগুৱেজৰ কাৰণে সেইখিনি বহুত ইম্পৰ্টেণ্ট হ'ব। এইখিনি পঠন কৌশল আছে। মেইনলি আপোনালোকে শ্ৰৱণ, কথন, পঠন, লিখন এই বস্তুখিনি চাব। লিখন কৌশল এইটো আহিল লাষ্টত, এইটো ইম্পৰ্টেণ্ট হয় এইখিনি বস্তু। ঠিক আছে, আমাৰ ইয়াতে শেষ। আশা কৰিছোঁ গাইজ ভিডিঅ'টো ভাল লাগিল। লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব, আৰু এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যিখিনি প্ৰিপাৰেশ্যন কৰিছে DLED এণ্ট্ৰি টেষ্টৰ কাৰণে, আৰু কিছুমানে BEd-ৰ কাৰণে কৰিছে, এইখিনি বস্তু ইম্পৰ্টেণ্টেই হয়, আপোনালোকে চাই থ'ব। গোটেইখিনি লাগিব দুয়োটা বস্তুতে। ঠিক আছে ভিউৱাৰ্ছ, আজিলৈ হ'ব, থেংক ইউ।